নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই কথা পাতিব লৈছোঁ এই যে ৰিচেণ্টলি এটা নিউজ যে ভাইৰেল হৈ আছে যে পাচলিত ৰং কৰিছিলে, সচেতন ব্যক্তিয়ে সুধিব গৈছিলে যে তেতিয়া তেখেতে যে উল্টাই প্ৰশ্ন কৰিছিলে যে ইমান মদ বিক্ৰী কৰি আছে, লিভাৰ বেয়া হৈ গৈছে মানুহবিলাকৰ, সেইবোৰ দেখি নোপোৱা, মই পাচলিত ৰং কৰিছোঁ সেইটো ধৰিব আহিছা বুলি কৈছিলে যে কথাষাৰে মোক ইমানেই হাঁহি খোৰাক যোগালে যে মই ভিডিঅ'টো নবনাই নোৱাৰিলোঁ। আচলতে কথাটো কেনেকুৱা ভাবকচোন, মই ভুল কৰি আছোঁ হা, আৰু কোনোবাই মোক প্ৰশ্ন কৰিব আহিছে, মই উল্টাই তেখেতকে দম দিছোঁ। বাৰে দুনিয়া, কি বুলি ক'ম বাৰু, ভাবকচোন। তেখেতে পাচলিত ৰং কৰাটো হেনো ক্ৰাইম নহয়, মদ বিক্ৰী কৰাটোহে ক্ৰাইম। মই কৈছোঁ মই মদ বিক্ৰী কৰাটোকো ছাপোৰ্ট নকৰোঁ, তথাপি কৈছোঁ উদাহৰণস্বৰূপে ধৰক মই মদ খাওঁ, মই যেনিবা মদ খাওঁ, তো মই গম পাওঁ মই বেয়া বস্তু এটা খাই আছোঁ বুলি, মই গম পাওঁ যে মোৰ স্বাস্থ্যৰ কাৰণে ক্ষতি কৰে, গতিকে মই বস্তুটো মই খাইছোঁ, মই নিজৰ ৰিক্সত খাই আছোঁ, আৰু মই কেতিয়াও সেই মদটো কিনি আনি মোৰ সন্তানক খুওৱা নাই আজিলৈকে, বা অসমত এনেকুৱা দিন অহা নাই যে সন্তানক মদৰ পেক এটা কোনো মাক বাপেকে ঢালি নিদিয়ে। গতিকে নিজৰ সন্তানৰ সুৰক্ষাৰ কথা চবেই ভাবে। ঠিক তেনেস্থলত কিন্তু এই পাচলি বিক্ৰেতাজনে পাচলিত ক্ষতিকাৰক কেমিকেলছ, ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ মিশ্ৰণ কৰিছে পাচলিখিনি ধুনীয়া হৈ থাকিবৰ কাৰণে, আৰু তাকে কি হৈছে আমি কিনি আনিছোঁ নজনাকৈ, আৰু নিজৰ সন্তানকো খুৱাইছোঁ, নিজেও খাইছোঁ। তো ভাবকচোন, মদ বিক্ৰী কৰাজনতকৈ তেওঁ কোন গুণে কম হ'ব পাৰে। মানি লৈছোঁ তেখেত এজন বিশেষ ধৰ্মাৱলম্বী ব্যক্তি আৰু তেখেতসকলে মদক বিশেষভাৱে বেয়া পায়, কিন্তু পাচলিত ৰং কৰাটো মদ বিক্ৰী কৰাজনৰ সমানে ক্ৰাইম হোৱা নাইনে? কথাষাৰ ভাবি চাবচোন। আৰু কি আমি সাধাৰণ নাগৰিক হিচাপে কি তেখেতসকলক প্ৰশ্ন কৰিব নোৱাৰি নেকি? যিজন ব্যক্তিয়ে কেমেৰাটো লৈ তেখেতক সুধিব গৈছিলে, তেখেতক কৈছে এটা মোবাইল লৈ ল'লি মানে তই কি বহুত ডাঙৰ মানুহ নেকি? এনেকুৱা ধৰণে প্ৰশ্ন কৰিছে, কিন্তু ক্ৰাইম তেখেতে কৰি আছে, কিন্তু প্ৰশ্ন কৰা উপভোক্তাজনক তেখেতে দম দিছে। বাহ! আৰু বিভাগীয় কৰ্তৃপক্ষসকল ক'ত শুই থাকে? ঘটনাটো হোৱাৰ পিছত আপোনাৰ মোৰ নিচিনা কোনোবা এজন ব্যক্তিয়ে যেতিয়া কথাখিনি আমি ধৰি দিওঁ, তাৰ পিছতহে তেখেতসকল সাৰ পায় যে ইমান দিনে হৈ থাকিব দিয়ে। যদি সেই ব্যক্তিজনে গুৱাহাটীৰ কোনোবা এখন বজাৰত সেই ব্যক্তিজনে যদি কেমেৰাটো ওলাই যদি সাহস নকৰিলেহেঁতেন ভিডিঅ' কৰা, কথাটোতো তাতে তল পৰি থাকিলেহেঁতেন। লাখ লাখ মানুহৰ স্বাস্থ্যৰ লগততো আমি এতিয়াও খেল কৰি আছোঁ, হয়নে নহয় বাৰু কওকচোন? আপোনালোকে দৰমহা কেইটকা লৈ পিনি যিটো কামৰ বাবে নিয়োজিত হৈ আছে, কিয় নিজৰ কামখিনি প্ৰপাৰলি নকৰে? কিয় জনস্বাস্থ্যৰ লগত ইমান বেয়াকৈ হৈ থকা ঘটনাবিলাকৰ ওপৰত ইনভেষ্টিগেশ্যন নকৰে? আৰু চবতকৈ হাঁহি উঠা কথা, চকুৰ আগত ধৰা পৰিছে যে তেখেতে তাত কেমিকেল ইউজ কৰিছে পাচলিখিনি হেৰি কৰে, যিটো স্বাস্থ্যৰ কাৰণে অতিশয় বেয়া। তাৰপিছতো তেখেতসকলৰ মতামত কি? আমি ইনভেষ্টিগেশ্যন কৰিব দিছোঁ, লেবত টেষ্ট কৰিব দিছোঁ, তাৰপিছত কি শাস্তি হ'ব? তাৰমানে কি? তাতো সুৰুঙা এটা ওলাই যাব, তেখেত বাচি যাব, আৰু তেখেতক দেখি আৰু 10জনে কৰিব একেখিনি কাণ্ড। কৰিব নকৰে বাৰু কওকচোন আপোনালোকে? কিয় জনস্বাস্থ্য আমাৰ জনসাধাৰণৰ স্বাস্থ্যটো ইমান পণ্য বস্তু নেকি যে আপোনালোকে 2 টকা কমিশ্যনৰ বিনিময়ত ইমান ডাঙৰ ডাঙৰ খেল কৰি দিব? মই অকল সেই ব্যৱসায়ীজনকে কোৱা নাই, তেনেকুৱা ধৰণৰ কেমিকেলবিলাক মাৰ্কেটত আহিছে ক'ৰ পৰা? এই ক্ষেত্ৰত কি চৰকাৰ প্ৰশাসনে গম নাপায়? এইখিনি কিহত ব্যৱহাৰ হয় গম নাপায়? কোনে কিনিছে তাৰ হিচাপ নিকাচ নাৰাখে তেওঁলোকে? কেমিকেলখিনি ক'ত বিক্ৰী হৈছে তাৰ হিচাপ নিকাচ তাত ট্ৰেকিং নকৰে? নে মুক্তভাৱে কেমিকেলবোৰ য'ত ত'ত মেলি দিছে ড্ৰাগছৰ দৰে? গোটেই ব্যৱস্থাটোৰ কিন্তু শুধৰণি কৰাৰ এটা প্ৰয়োজনীয়তা আছে, অন্যথা জনস্বাস্থ্য এনেদৰেই ধ্বংস হৈ গৈ থাকিব। আজিৰ তাৰিখত জন্ম পোৱা শিশু এটাৰ এলাৰ্জিৰ সমস্যা, জন্ম পোৱা শিশু এটাৰ আপোনাৰ হাই ব্লাড প্ৰেছাৰৰ সমস্যা, এইবিলাক ক'ৰ পৰা হৈছে? কাৰণ তেখেতে জন্মতে ভ্ৰূণ অৱস্থাতেই পিতৃ মাতৃয়ে যিখিনি খাদ্য গ্ৰহণ কৰে সেইখিনি খাদ্যই বিষাক্ত, আৰু সেই বিষাক্ত খাদ্যখিনিৰ বিষক্ৰিয়া আহিব লগা সন্তানৰ গাত পৰিছে। গতিকে জনস্বাস্থ্যটোক আমি ক'ৰ পৰা নষ্ট কৰি গৈ আছোঁ বাৰু? 2 টকামান লাভালাভৰ বিনিময়ত আমি মানৱ জাতিটোক ধ্বংস কৰি থকা নাই জানো? আমাক বেলেগ গ্ৰহৰ পৰা এলিয়েন আহি পিনি আমাক ধ্বংস কৰিব দৰকাৰ নাই, বংশৰ কুটুমেই আমাক শেষ কৰি পেলাব 2 টকামান পইচাৰ বিনিময়ত। যি 2 টকা ঘটিবলৈ সৎপথেও ঘটিব পাৰি, কিন্তু নাই। আমাৰতো মাইণ্ড আছে, আমাৰ মাইণ্ড আমি খটামেই, আৰু মাইণ্ড খটাই পিনি আমি কি কৰিম? বক্ৰ পথেৰে সেই 2 টকাটো ঘটিম। আমি চিধা পথেৰে ঘটিব নোৱাৰোঁ, ব্যৱসায় কৰি দেখাব আহিছে। এই পাচলিবিলাক সতেজ কৰি ৰাখিবলৈ সততে কিছুমান আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰে। কালাৰবিলাকৰ নামবিলাক মই কৈ দিব ওলাইছোঁ: মেকলাইট গ্ৰীণ, কপাৰ ছালফেট, লেড ক্ৰমেট, মেটানিল য়েল্ল', যিটো হালধিটো ব্যৱহাৰ কৰে অতিমাত্ৰাত, আৰু ৰেডামিন বি। চাওকচোন, এইখিনি কেমিকেল আমাৰ স্বাস্থ্যৰ বাবে প্ৰয়োজন জানো? এইখিনিতো আমি খাদ্যত ইউজ কৰি আছোঁ। এইখিনি আচলতে কিহৰ কাৰণে ইউজ কৰি আছে গম পায়নে? পাচলিখিনি জাষ্ট সতেজ দেখুৱাবৰ কাৰণে, চকুৰ তৃপ্তিৰ কাৰণে আমি কি কৰিছোঁ? তাত কেমিকেল ইউজ কৰিছোঁ। সেইটো আইডিয়া এটা লগাই পোৱা নাইনে যে তেখেতসকলৰ বিবেকত নেখেলাই যে এইখিনি বস্তু মানুহে খাব, খোৱা খাদ্য ইনটেক যিটো ডাইৰেক্ট শৰীৰলৈ যাব। আমিতো এনেই প্ৰদূষণত মৰিয়ে আছোঁ।
বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ আৰু কিবা কিবি প্ৰদূষণ, নলা নৰ্দমাৰ পানী আমি দূষিত কৰি অলৰেডি পৃথিৱীখন ধ্বংসৰ মুখলৈ লৈয়ে গ'লোঁ। তাৰপিছত বাকী থাকিলে আমাৰ স্বাস্থ্যটো অকণমান, তাকো এতিয়া খোৱা খাদ্যত বিষ দি পিনি মাৰিব লৈছোঁ। মানে কি নিজকে নিজে ধ্বংস কৰিবলৈ লৈ থকা নাইনে বাৰু? বাৰু এইখিনি আমি যাকে তাকে দোষাৰোপ কৰি আছোঁ, কিন্তু এতিয়া আমি জনসাধাৰণে কি কৰিব লাগিব এইখিনিৰ ওপৰত কথা পাতোঁ আহকচোন। প্ৰথম কথাটো হ'ল আমি জনসাধাৰণে কেনেকুৱা ধৰণৰ পাচলি, বিশেষকৈ পাচলি ক্ৰয় কৰোঁতে আমি কেনেকুৱা ধৰণৰ পাচলি ক্ৰয় কৰিব লাগিব। এই যে তিনিআলি চাৰিআলি চুকত যে পেহী এগৰাকী, ককা এজন যে বহি থাকে যে ঘৰৰ কেইটামান পাচলি লৈ পিনি, য'ত নেকি থাকে বাৰীৰ সতেজ কলফুল এটা, কচু শাক এমুঠিমান, ঢেকীয়া এমুঠিমান, দুটামান ঘৰৰে কণ বিলাহী, হাঁহ কণী দুটামান, আমি তেখেতসকলৰ পৰা বস্তুখিনি কিনিব লাগে। আচলতে ডাঙৰ ডাঙৰ ব্যৱসায়ী বা এই শ্বপিং মলৰ পৰা যে আমি এইখিনি বস্তু পৰাপক্ষত কিনাৰ পৰা বিৰত থাকিব লাগে। বাৰীৰ চুকৰ পৰা যে শাক কেইটামান বুটলি আনি বিক্ৰী কৰে যে পেহী, খুৰা, ককান কিংবা কোনোবা বৰ্তাই, এই বস্তুখিনি তেখেতসকলে যে কোনো প্ৰফিটৰ কাৰণে বিক্ৰী নকৰে, তেখেতে প্ৰয়োজনীয়তাৰ বাবে বিক্ৰী কৰে, যে তেখেতে সেই পাচলিটো বিক্ৰী কৰি সন্ধিয়াৰ তেল নিমখ সাজৰ যোগাৰ কৰে। গতিকে আহকচোন পৰোক্ষভাৱে আমি তেখেতকো সহায় কৰোঁ, সতেজ পাচলিও খাওঁ, নিজৰ স্বাস্থ্য ঠিক কৰি ৰাখোঁ আৰু লগতে তেখেতকো উপকাৰ এটা কৰোঁ। আমি যে নিজৰ পাৰ্চনেল মানে কিছুমান হেৰি দেখোন, নাই মই শ্বপিং মলৰ পৰাহে বস্তু কিনিম, নাই মই ডাঙৰ দোকানৰ পৰাহে কিনিম, এইখিনি কৰিব নালাগিব। এইখিনি কৰিলে লছ কিন্তু আমাৰেই হ'ব দেই। তাৰপিছতে দ্বিতীয়টো কথা হ'ল, আমি যেতিয়া পাচলি এটা কিনিব যাওঁ, তাৰ ৰং চঙীয়া ধুনীয়া দেখি পিনি পাচলিটো কিনিলে নহ'ব। কিন্তু আমি পাচলিটো লিৰিকি বিদাৰি চাওঁতে চাব লাগিব হাতত কেনেবাকৈ চেকা লাগিছে নেকি পাচলিটোৰ পৰা, তাৰ পৰা কিবা আচহুৱা ৰং লাগিছে নেকি, নাইবা পাচলিটো আপুনি কিনিও পেলালে, কিনি ঘৰলৈ লৈ গ'ল, ধুওঁতে আপুনি মন কৰিব যে পাচলিটোৰ পৰা পানীটোৰ কালাৰটো অতি বেছি চেঞ্জ হৈ গৈছে নেকি। বিশেষকৈ পাচলিটো কাটি ধোৱাৰ কথা কোৱা নাই দেই, মই গোটেই ধোৱাৰ কথা কৈছোঁ। গোটেই ধোৱাৰ পিছতহে কাটিব লাগে। গতিকে গোটেই ধুওঁতে যদি কিবা কালাৰ অহা যেন লাগে নহয়, গম পাব তাত কেমিকেল মিক্স হৈ আছে। গতিকে সেইবিধ পাচলি নিমখ পানী দি পিনি ধুনীয়াকৈ ধুব লাগিব। ধুই মেলি সেইখিনি আকৌ 2-3 বাৰ ধোৱাৰ পিছত যেতিয়া ৰং নোলোৱা হ'ব যে, তেতিয়া সেইখিনি পাচলি কাটি মেলি খোৱাৰ উপযোগী হৈ পৰিব আৰু তেতিয়া খাব লাগিব। কিন্তু সেই পৰাপক্ষত সেইখিনি পাচলি আঁতৰাই দিয়াই ভাল। তেনেকুৱা পাচলি নিকিনাই ভাল, তেনেকুৱা পাচলি নোখোৱাই ভাল। লাগিলে নিমখ ভাতেই খাওক, সঁচা কথা কৈছোঁ, নিমখ ভাতেই খাই দিয়ক লাগিলে, কিন্তু তেনেকুৱা ধৰণৰ পাচলি নাখাব। কিয়নো তাৰ ফলত আপোনাৰ শৰীৰত কি কি সমস্যা হ'ব গম পায়নে? প্ৰথম কথাটো হ'ল কিডনীৰ সমস্যা হ'বই, কিয়নো আমাৰ শৰীৰৰ যিমান দূষিত পদাৰ্থসমূহ ফিল্টাৰ কৰে আমাৰ কিডনীয়ে, বৃক্কই যিহেতু অভাৰলোড পৰিব, গতিকে সেইটো বস্তু বেয়া হোৱাটো খাটাং। যদিও দুটা থাকে, দুইটা কিন্তু একেলগতে বেয়া হ'ব। দ্বিতীয় সমস্যাটো হ'ল আপোনাৰ এলাৰ্জি সমস্যা। আগৰ পোৱালীয়ে ধূলিয়ে মাকতিয়ে খেলি থাকিলেও তেখেতসকলৰ এলাৰ্জি নহয়। আজিকালি পোৱালি অকণমান বৰষুণত তিতিলেও যে এলাৰ্জি হ'ব লৈছে, এইবোৰৰ ক্ষেত্ৰত কিন্তু এই কেমিকেলসমূহ আছে। গতিকে সৰু ল'ৰা ছোৱালীও এইখিনি সমস্যাত দেখা দিব পাৰে। আৰু তৃতীয় সমস্যাটো হ'ল কৰ্কট ৰোগ। এনেই কৈ থকা হোৱা নাই যে নৰ্থ ইষ্টৰ কেঞ্চাৰ কেপিটেল আমাৰ অসমখন হৈ গৈ আছে বুলি। গতিকে কৰ্কট ৰোগৰো মেইন কাৰণ এই অসাধু ব্যৱসায়ীসকলৰ যিটো মানে লোলুপ দৃষ্টি, পইচা ঘটাৰ যিটো এটা শ্বৰ্টকাট, সেইবিলাকৰ কাৰণে আমাৰ নৰ্থ ইষ্টখন কেঞ্চাৰ কেপিটেল হ'ব গৈ আছে। গম পায়নে? এইখিনি বস্তুৰ পৰা আমি জনসাধাৰণ সাৱধান হ'ব লাগিব। নিজেও যদি মই খেতি কৰিছোঁ, মই যদি খেতিয়ক, তেতিয়াহ'লে কিন্তু আমি ৰাসায়নিক পদাৰ্থসমূহ স্প্ৰে কৰাৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। আমি যদি স্প্ৰে এটা কৰাৰ পিছত পাচলিখিনি যাতে পিছদিনাই বা এসপ্তাহৰ পিছতে বজাৰলৈ উলিয়াই নিদিওঁ। সেই পাচলিখিনি প্ৰপাৰ সময় হোৱা, মানে আপোনাৰ ধৰক যিকোনো কেমিকেল এটা ইউজ কৰাৰ পিছত 15 দিনমান সময় লাগে বস্তুটোৰ পৰা আঁতৰি যাবলৈ। এইটো মই কোৱা কথা নহয়, আচলতে মই ক'ৰবাত পাইছিলোঁ, একজেক্ট আপোনাৰ সেইটো পাহৰি গৈছোঁ যে কেমিকেলৰ গুণাগুণ আঁতৰি যাবলৈ 15 দিনমান লাগে। গতিকে 15 দিনমান পাৰ হোৱাৰ পিছতহে সেই পাচলিখিনি ছিঙি বজাৰলৈ বিক্ৰী কৰিবলৈ উলিয়াই দিব লাগে, যাতে স্বাস্থ্যৰ কোনো ধৰণৰ হানি নহয়। কিয়নো আপুনি জীয়াই থাকিব লাগিব, ময়ো জীয়াই থাকিব লাগিব, ক্ৰেতাজনো জীয়াই থাকিব লাগিব। আমি ইয়াত জীয়াই থকাৰ এটা যুঁজত যুঁজি আছোঁ, নহয় জানো? আটাই আমি কিয় কষ্ট কৰি আছোঁনো? জীয়াই থাকিবৰ বাবে, আমাৰ পৰিয়ালটোক সুখে শান্তিৰে ৰাখিবৰ বাবে। মোৰ পৰিয়ালটোক মই সুখে শান্তিৰে ৰাখিবলৈ বেলেগৰ 10টা পৰিয়াল ধ্বংস কৰি দিয়াটো কোনো ধৰণে এয়া মানৱীয় কাম বুলি আমি ভাবি ল'ব নোৱাৰোঁ। কিয়নো এনে কৰিলে দেখোন পৃথিৱীখনেই নাথাকিব, বাকী সমাজখনে নাথাকিব। মোৰ পৰিয়ালটো অকলে ৰাখি পিনি মই কিডাল কৰিম এখন পৃথিৱীত? কাৰ লগত জীয়াই থাকিব? মোৰ ফেমিলি কাৰ লগত জীয়াই থাকিব? যিসকল ব্যৱসায়ীয়ে মোৰ ভিডিঅ'টো চাই আছে, তেখেতসকলকো মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, তেনেকুৱা ধৰণৰ কেমিকেল ব্যৱহাৰ কৰাৰ পৰা অনুগ্ৰহ কৰি আপোনালোক আঁতৰি থাকিব। খেতিয়কসকলকো কৈছোঁ, যিমান পাৰে পৰাপক্ষত আপোনালোকে অৰ্গেনিক সাৰ ব্যৱহাৰ কৰক, অৰ্গেনিক দ্ৰব্য ব্যৱহাৰ কৰক কীট পতংগ নিয়ন্ত্ৰণৰ বাবে। আমাৰ পৃথিৱীখন বহুত ধুনীয়া, গম পায়নে? আমি মানুহে নিজে ধ্বংস কৰি আছোঁ। আমি নিজে মেণ্টেলি আমি এটা ট্ৰেপত ফচি পিনি নিজে পৃথিৱীখন ধ্বংস কৰিবলৈ গৈ আছোঁ। গতিকে এইখিনিৰ পৰা আহকচোন আমি আঁতৰি থাকোঁ, পৃথিৱীখন অতিপাত সুন্দৰ কৰি পেলাওঁ। আগৰ পৃথিৱীখন যেনেকুৱা ধৰণৰ আছিলে, শুদ্ধ বায়ু আছিলে, নিৰ্মল পানী আছিলে,
পিয়'ৰ খোৱা খাদ্য আছিলে গতিকে আমি সেইটো পৰ্যায়লৈ লৈ যাব নোৱাৰোঁ কিয় আমাৰ এতিয়াতো টেকন'লজি বহুত বেছি বাঢ়ি গ'ল আমি বহুত বেছি পঢ়া শুনা কৰিলোঁ আমি আগতকৈ বহুত বেছি কথা জানো কিয় আমি তেতিয়াহ'লে এইখিনি মূৰ্খামি কৰি আছোঁ হা সেই কেমিকেলটো আমি কোনোবা পঢ়া শুনা কৰা ব্যক্তিয়ে সেই কেমিকেলটো উদ্ভাৱন কৰিছে আৰু পঢ়া শুনা কৰা ব্যক্তিয়ে যিজন ব্যৱসায়ী তেখেতেও জনা শুনা ব্যক্তি ন তেখেতে জনা শুনা ব্যক্তিয়ে সেই কেমিকেলটো হেৰি কৰিছে কি বুলি কয় খাদ্যদ্ৰব্যত মিক্স কৰিছে এইবোৰতো ভুল হৈছে ন গতিকে আপোনাৰ যিটো জ্ঞানটোৰ কিবা ভেলু থাকিলে নেকি আপোনাৰ জ্ঞানটো আপুনি যদি উচিত জেগাত প্ৰয়োগেই কৰিব নোৱাৰে আপোনাৰ জ্ঞানটোক আমি বুলি আমি আখ্যা দিম সেইদিনাখনৰ নিউজটো চাই মোৰ ইমানেই ভয় লাগিলে যে মই কি বুলি ক'ম মানে এতিয়া মোৰ ঘৰত মই বজাৰৰ পৰা পাচলি কিনি অনাৰ প্ৰক্ৰিয়াটো একেবাৰে বন্ধ কৰি দিছোঁ মই দৰকাৰ হ'লে বাৰীৰ কলফুল খাবলৈ ক'ম ঢেকীয়া ছিঙিবলৈ ক'ম বাৰীৰ চুকৰ কণ বিলাহী ছিঙক গঁৰালৰে হাঁহ কণী খাওক বা মচুন্দৰী পাত নাইবা ভেদাইলতা ছিঙি আনি খাওক কিন্তু সেনেকুৱা ধৰণৰ সতেজ পাচলি তথাকথিত সতেজ ধুনীয়া পাচলি কিনি অনাৰ ক্ষেত্ৰত কিন্তু মই আমাৰ পৰিয়ালটোক মই মানা কৰি দিছোঁ আৰু আপোনালোকে পৰাপক্ষত কৰক আৰু ইয়াৰ সমাধান হিচাপে প্ৰত্যেকে নিজৰ নিজৰ ঘৰত এটা কিচেন গাৰ্ডেনৰ ব্যৱস্থা কৰক যাৰ মাটি নাই কিচেন গাৰ্ডেনৰ ব্যৱস্থা কৰক এতিয়া বহুতে ক'ব আমাৰ সময় নাই কিয় আপোনাৰ স্বাস্থ্যটোৰ কাৰণে সময় নাই নেকি আপোনাৰ 1 ঘণ্টা সময় এটা আপোনাৰ স্বাস্থ্যৰ কাৰণে ওলাব নোৱাৰে আপুনি জিমত গৈতো সময় দিয়ে বা আপুনি বেলেগ বেলেগ কামততো সময় দিয়ে সেইখিনি সময়ৰ মাজৰ পৰা 1 ঘণ্টা আপুনি কিচেন গাৰ্ডেনৰ বাবে ব্যৱহাৰ কৰক অন্যথা কিন্তু ইয়াৰ পৰা এই ট্ৰেপটোৰ পৰা আমি যে ওলাই যাম মই কিন্তু ইয়াৰ বাট দেখা নাই আৰু কিচেন গাৰ্ডেন কৰিবলৈ আপোনাৰ বিশেষ প্ৰয়োজন নাই 10 টকা 15 টকাৰ আপুনি গুটি আনিব লাগিব আপোনাৰ ছাদত ধুনীয়াকৈ আজিকালিতো ঢেৰ বস্তু আছে থাৰ্মকলৰ কাৰ্টন কিবা কিবি সেইখিনিত মাটি অলপ ভৰাই পিনি তাতে 2-এটা জিকা বেঙেনাৰ খেতি কৰক তাতে জলকীয়া জোপা ৰুৱক এটলিষ্ট জলকীয়াটো এটলিষ্ট আপুনি গছৰ পৰা ছিঙি আনি নিজে ফ্ৰেছ জলকীয়া এটা খোৱাৰ ব্যৱস্থা কৰক মানি লৈছোঁ আমি 100% এই ট্ৰেপটোৰ পৰা ওলাই যাব নোৱাৰিম এই বস্তুটোৰ পৰা আমি 100% ওলাই যাব নোৱাৰোঁ কিন্তু 50%ও যদি ওলাই যাওঁ আমাৰ স্বাস্থ্য ভাল হৈ থাকিব নহয় জানো আৰু প্ৰত্যেকে গাঁৱততো যিসকলৰ খেতি মাটি আছে মই তেখেতসকলক বিশেষভাৱে ৰিকুৱেষ্ট কৰিছোঁ যাতে তেখেতসকলে মোনালৈ সন্ধিয়া পাচলি কিনিবলৈ বজাৰলৈ ওলাই নাযায় প্লিজ ঘৰতে ভাতকেৰেলা দুজোপা ৰুৱক ঘৰতে জিকা দুজোপা ৰুৱক ঘৰতে তিতাকেৰেলা ৰুৱক পটলৰ শিপা এটা কাটি আনি ঘৰতে পুতক কুন্দুলি দুজোপামান ঘৰতে ৰুৱক অন্যথা কিন্তু কৰ্কট ৰোগৰ বাবে কিডনী ফেলিয়াৰৰ বাবে স্নায়ুজনিত সমস্যাৰ বাবে পইচা কিন্তু সাঁচি যাবৰ হ'ল যদি আপুনি এলাহ কৰে ইয়াকে ক'লোঁ আশা কৰিছোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি চাই আছে প্ৰফাইলটো ফ'ল' কৰি ল'বলৈ একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ সামাজিক সমস্যা তথা কিছুমান মিনি ব্লগ বা আমোদজনক ভিডিঅ'ৰ দ্বাৰা আপোনালোকক এণ্টাৰটেইনমেণ্ট দিয়াৰ চেষ্টা কৰোঁ গতিকে আশীৰ্বাদ কৰিব আগলৈও যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দি যাব পাৰোঁ ধন্যবাদ জয় আই অসম